নমস্কাৰ মই ছাত্ৰ ছাত্ৰীসকল স্মাৰ্ট পৰ্টেলত কেনেকৈ এডমিশ্যন ল'ব লাগিব কলেজত এডমিশ্যন ল'বলৈ হ'লে স্মাৰ্ট পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগিব এই ভিডিঅ'টো সম্পূৰ্ণকৈ দেখাই দিছোঁ সো ভিডিঅ'টো অলপ দীঘলীয়া হ'ব হ'লেও মানে তোমালোকে গোটেইখিনি প্ৰচেছবোৰ চাইবা তেনেহ'লে বুজি পাবা যে কেনেকৈ কৰিব লাগিব সো পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মোৰ চেনেলটোত নতুন আহি থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা সো প্ৰথমে তোমালোকে গুগলত যাবা গুগলত যোৱাৰ পিছত তোমালোকে স্মাৰ্ট পৰ্টেল বুলি সাৰ্চ কৰিবা স্মাৰ্ট পৰ্টেল বুলি সাৰ্চ কৰাৰ পিছত তোমালোকৰ সেকেন্ড অপশ্যনত লিখা থাকিব যে এই 2 নম্বৰ ইণ্টাৰফেচত এই অপশ্যনটোত ক্লিক কৰিবা আসাম ষ্টেট হায়াৰ এডুকেশ্যন এডমিশ্যন পৰ্টেল বুলি দিয়া আছে সো এইটোত ক্লিক কৰাৰ পিছত তোমালোকৰ অলপ সময় ৰখাৰ পিছত তোমালোকৰ ডাইৰেক্ট এপ্লাই ফৰ এডমিশ্যন বুলি লিখা থাকিব ইয়াত সো ইয়াত আৰু নিউ ৰেজিষ্ট্ৰেশ্যন বুলি লিখা থাকিব সো ইয়াত ক্লিক কৰিবা ইয়াত ক্লিক কৰাৰ পিছত তোমালোকৰ ডাইৰেক্ট ইণ্টাৰফেচ খুলিব যে ক্ৰিয়েট এন একাউণ্ট বুলি এটা অপশ্যন খুলিব সো ইয়াত কিছুমান ইন্ট্ৰডাকশ্যন দি দিছে কি লাগিব ইন্ট্ৰডাকশ্যন সো তোমালোকৰ ক্লাছ 10ৰ মাৰ্কশ্বিট লাগিব ৰেজিষ্ট্ৰেশ্যন ইমেইল এড্ৰেছটো দিবা আৰু এক্টিভ ইমেইল দিব লাগিব সো তোমালোকৰ প্ৰথমে তোমালোকৰ নামটো দিব লাগিব নামটো মানে দিবা সো তোমালোকৰ নামটো দিবা ইয়াত নুৰ মোহাম্মদ আলী নামটো আছে নেক্সট তোমালোকৰ ডেট অফ বাৰ্থ ডেট অফ কিমান তাৰিখে জন্ম হৈছে এইটো দিবা 27 অক্টোবৰ 2006 দিয়াৰ পিছত তোমালোকে ইমেইল দিবা যে ইমেইলটো এক্টিভ ইমেইলটো দিব লাগিব কলেজত পঢ়ি থকা অৱস্থাত এইটো ইমেইলটো লাগিব আৰু এক্টিভ ইমেইলটো দিবা যিটো মানে তোমালোকৰ কামত লাগে সো এইটো ইমেইলটো দিয়াৰ পিছত তোমালোকৰ এই সেম ইমেইলটো আকৌ ৰিএণ্টাৰ কৰিব লাগিব ইমেইলটো ৰিএণ্টাৰ কৰিব লাগিব তোমালোকৰ সো নেক্সট তোমালোকে ইমেইল দিয়াৰ পিছত তোমালোকে এটা পাছৱৰ্ড ক্ৰিয়েট কৰিবা সো তোমালোকৰ পিছত আকৌ 10 ডিজিটৰ মোবাইল নাম্বাৰটো দিবা মোবাইল নাম্বাৰটো পিছত আকৌ এইটো ৰিএণ্টাৰ কৰিব লাগিব ৰিএণ্টাৰ কৰাৰ পিছত এই কেপচা কোডটো ইয়াত বহাবা ইয়াত বহাৰ পিছত তোমালোকে ক্ৰিয়েট একাউণ্ট বুলি ইয়াত ক্লিক কৰিবা পিছত এইটো ক্লিক কৰাৰ পিছত তোমালোকৰ ডাইৰেক্ট এনেকুৱা ধৰণে ইণ্টাৰফেচ খুলি আহিব যিটো যি ইমেইলটো দিছিলা সেইটোত মানে জিমেইলত এটা OTP যাব আৰু মোবাইল নাম্বাৰত এটা OTP যাব তাৰপিছত তোমালোকৰ ডাইৰেক্ট কেপচা কোডটো আকৌ বহাব লাগিব বহাৰ পিছত তোমালোকৰ ভেৰিফাই OTP বুলি ইয়াত ক্লিক কৰিবা ইয়াত ক্লিক কৰাৰ পিছত তোমালোকৰ একাউণ্টবোৰ পিছত আকৌ ভেৰিফিকেশ্যন কৰাৰ পিছত তোমালোকৰ নাম্বাৰটো এনেকুৱা দেখাব যে ইউৰ একাউণ্ট ভেৰিফাইড ছাকচেছফুলি ইউৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰবোৰ দি দিব সো এনেকুৱা ধৰণৰ প্ৰচেছবোৰ হৈ যাব ৰেজিষ্ট্ৰেশ্যন কৰোৱাৰ পিছত তোমালোকে আকৌ প্ৰফাইল ক্ৰিয়েট কৰিব লাগিব সো দেখাই দিওঁ প্ৰফাইল কেনেকুৱা ধৰণে ক্ৰিয়েট কৰিব পিছত তোমালোকৰ ডাইৰেক্ট ইয়াত গৈ ডাইৰেক্ট লগইন কৰিব পাৰিবা সো ইয়াত লগইন অপশ্যন দিয়া আছে ডাইৰেক্ট তোমালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আহিছে ইয়াত আৰু সেই ৰেজিষ্টাৰ নম্বৰ আৰু তোমালোকৰ এই পাছৱৰ্ডটো দি লগইন কৰিবা আৰু কেপচা কোডটো ফিল আপ কৰি দিবা কেপচা কোড ফিল আপ কৰি দিয়াৰ পিছত তোমালোকৰ ডাইৰেক্ট লগইনত ক্লিক কৰিবা সো লগইন কৰাৰ পিছত তোমালোকৰ ডাইৰেক্ট প্ৰফাইল ষ্টেটাছ আহিব তোমালোকৰ ডাইৰেক্ট এড কমপ্লিট প্ৰফাইল বুলি লিখা থাকিব সো ইয়াত ক্লিক কৰিবা কমপ্লিট প্ৰফাইলত ক্লিক কৰাৰ পিছত তোমালোকৰ ডাইৰেক্ট এনেকুৱা ধৰণৰ ইণ্টাৰফেচ খুলি যাব সো ইয়াত তোমালোকে ডাইৰেক্ট গোটেইখিনি ফিল আপ কৰিবা কি লাগে তোমালোকৰ নেমটো দিছিলোঁ মেইলটো জেণ্ডাৰটো কি আছে সেইটো দিবা আৰু তোমালোকৰ কেটাগৰী তাৰপিছত তোমালোকৰ যিবোৰ মানে ৰেড ষ্টাৰ্টত দিয়া আছে ৰেডকৈ সেইকেইটা মানে ইম্পৰ্টেণ্ট হয় কিন্তু ফিল আপ কৰিবই লাগিব সো নেক্সট তোমালোকে আকৌ ৰিলিজন দিয়া আছে আৰু চিটিজেনছ অফ ইণ্ডিয়া ইয়েছ এইবোৰ ক্লিক কৰিবা আইডি প্ৰুফ দিবা দিয়াৰ পিছত আকৌ তোমালোকৰ মাদাৰ্ছ নেমবোৰ ফেমিলি ডিটেইলছ ইয়াত নেক্সট তোমালোকে ফেমিলি ডিটেইলছবোৰ পূৰ কৰিবা ইয়াত কি দিয়া আছে সকলোকেইটা মাদাৰ্ছৰ পিছত আকৌ তোমালোকৰ মাদাৰ্ছ এণ্ড ফাদাৰ্ছৰ আছে পিছত আছে তোমালোকৰ আকৌ ইউনিভাৰ্চিটি ডিটেইলছ ইফ এপ্লিকেবল এইকেইটা ফিল আপ কৰিবা পিছত তোমালোকৰ ডাইৰেক্ট এড্ৰেছবোৰ দিবা তোমালোকৰ নিজা এড্ৰেছ তোমালোকে ক'ত কি আছে ইয়াত এড্ৰেছবোৰ দিবা এড্ৰেছ দিয়াৰ পিছত তোমালোকে ডাইৰেক্ট আকৌ ইয়াত নেক্সটত ক্লিক কৰিবা সেভ ইট নেক্সটত ইয়াত লিখা থাকিব আৰ ইউ চিয়'ৰ ইউ ৱান্ট টু সেভ ইয়েছ লিখিব অ'কে দিবা সো ইয়াত হোৱা নাই কাণ্ট্ৰিটো দিয়া নাছিলোঁ কাণ্ট্ৰিটো ইণ্ডিয়া হয় ষ্টেটটোতো আসাম ডিষ্ট্ৰিক্ট নগাঁও দিয়াৰ পিছত তোমালোকে সেভ এণ্ড নেক্সটত ক্লিক কৰিবা ক্লিক কৰাৰ পিছত তোমালোকৰ এনেকুৱা ধৰণে দেখাব যে ফিল আপ কৰাবোৰ সকলোকেইটা দেখাব সো ইয়াত মানে আকৌ চাই ল'বা যদি কিবা ভুল থাকে তেনেহ'লে আকৌ আপডেট ডিটেইলছত যাবা যোৱাৰ পিছত আকৌ সেম এডিট কৰি দিবা যদি ভুল থাকে কিবাকিবি যদি শুদ্ধ থাকে তেনেহ'লে পিছত আকৌ তোমালোকৰ প্ৰচেছটো নেক্সটত ক্লিক কৰিবা ইয়াত ক্লিক কৰাৰ পিছত তোমালোকৰ এনেকুৱা ধৰণে ইণ্টাৰফেচ খোল খাই যাব আদাৰ ডিটেইলছত তোমালোকৰ ইয়াত 4টা অপশ্যন পাৰ্চনেল ডিটেইলছ দিছা পিছত আদাৰ্ছ পিছত আপলোড কৰিব লাগিব ফাইনেল ৰিভিউবোৰ চাবা নেক্সট তোমালোকৰ
আদাৰ ডিটেইলছবোৰ ইয়াত ফিল আপ কৰিছোঁ অলৰেডি। চ' ইয়াত চাই ল'ব পাৰা কি আছে দিয়া আছে। চ' ইয়াত ক্লিক কৰিবা, ক্লিক কৰাৰ পিছত এইবোৰ মানে সম্পূৰ্ণকৈ দিবা। দিয়াৰ পিছত তোমালোকে ৰিডাৰ ডিটেইলছৰ সকলোকেইটা ফিল আপ কৰিবা ভালকৈ। চাই পিছত আকৌ তোমালোকে ইয়াত আকৌ লেংগুৱেজ দিয়া আছে কি জানা বা ৰিডিং ৰাইটিং। চ' এইবোৰ দিবা। দিয়াৰ পিছত তোমালোকে ডাইৰেক্ট প্ৰচেছ টু নেক্সট ক্লিক কৰিবা। কৰাৰ পিছত তোমালোকৰ ডাইৰেক্ট ইয়াত আপলোডৰ সময় আহি যাব। তোমালোকে এইবোৰ ডকুমেণ্ট চাই আপলোড কৰি দিবা কি লাগে দেখাই দি আছোঁ। প্ৰথমে তোমালোকে ডিজিটেল ফটো and signature are required in JPEG or JPEG image formatত হেৰি থাকিব লাগিব। ডিজিটেল ফটো এটা ভাল চাই এটা ফটো দিবা আৰু চিগনেচাৰবোৰ লিখি মানে দিবা। তাৰপিছত ফাইল চাইজ অফ ডিজিটেল ফটো মাষ্ট বি উইথিন তোমালোকৰ ফাইল চাইজ ফটো চাইজ অফ ডিজিটেল ফটো মাষ্ট বি উইথিন 10 KB to 1 MBৰ ভিতৰত হ'ব লাগিব। তো লিমিট দি দিছে। চ' এই লিমিটৰ ভিতৰত তোমালোকে বনাবা। 10 KBৰ পৰা 1 MB লৈকে তোমালোকৰ হেৰি ইমেজবোৰ দিবা। ইমেজবোৰ তোমালোকৰ ডাইৰেক্ট প্ৰথমত তোমালোকৰ নিজৰ ফটোটো দিবা। তোমালোকে JPEG বা JPEG 10 KBৰ পৰা তোমালোকে 1 MB লৈকে দিব পাৰিবা। দিয়াৰ পিছত চিলেক্ট ফাইলত ইয়াত ক্লিক কৰি দিবা। তেনেহ'লে হৈ যোৱাৰ পিছত নেক্সট তোমালোকে ফটো দিবা। নেক্সট তোমালোকৰ হেৰি ফটো দিবা। পিছত চিগনেচাৰবোৰ কৰিবা। পিছত ID প্ৰুফ ডকুমেণ্ট ইয়াত তোমালোকে আধাৰ কাৰ্ড দিব পাৰা বা যিকোনো ভোটাৰ ID বা পান কাৰ্ড এইবোৰ দিব পাৰিবা। 10 KBৰ পৰা 1 MB হ'ব লাগিব। পিছত আকৌ ৰেচন কাৰ্ড যদি থাকে তেনেহ'লে উইথ ক্লিয়াৰলি ভিজিবল ডিটেইলছ অফ বেনিফিচাৰী যদি থাকে এইটো দিবা। তোমালোকে 10 KBৰ পৰা 1 MBৰ ভিতৰত দিয়াৰ পিছত তোমালোকে হেৰি প্ৰিভিউ অফ প্ৰফাইলত ক্লিক কৰিবা। কৰাৰ পিছত সম্পূৰ্ণ ডিটেইলছবোৰ ওলাই যোৱাৰ পিছত তোমালোকে ডাইৰেক্ট ফাইনেল ৰিভিউবোৰ চাব পাৰিবা। চ' এনেধৰণে আছিল প্ৰচেছটো। চ' এনেকৈ মানে সম্পূৰ্ণ প্ৰচেছ কৰিব পাৰিবা।